মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ মনৰ বাৰ্তা ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিবা। যেহেতু বহুতো দূৰ দূৰণিৰ পৰা কুৱেশ্যনবিলাক সংগ্ৰহ কৰি তোমালোকক ভিডিঅ' যোগতাই দিয়া হয়, সেই এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিবলৈ নাপাহৰিবা। এতিয়া আমি ছেকেণ্ড ইউনিট টেষ্টৰ এছামিজ ছাবজেক্টৰ বিষয়ে আলোচনা কৰিম। চাই লোৱাচোন ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে। মুঠ টাইম থাকিব, মুঠ মাৰ্ক থাকিব 50 আৰু সময় থাকিব 2 ঘণ্টা। ইয়াত চাই লোৱা অহোৰৰ শাস্ত্ৰখনৰ নাম কি? প্ৰদৰ্শীখন কোনে পাতিছিল? উদ্গতিৰ পথত কিহে বাধা দিয়ে? কবি কাণত কি বজোৱাৰ কথা কৈছে? মৰতত কোনে কিহৰ বাতৰি আনিলে? বিজ্ঞান শিক্ষাৰ পৰা জানা যায় কি জানা যায়? উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পৰ নাম কি? প্ৰহ্লাদ পিতৃৰ নাম কি আছিল? শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাৰ 8 শাৰী মুখস্থ লিখা। তাৰপিছত দিছে ইয়াত কেইবাটাও কুৱেশ্যন দিছে তোমালোকক। প্ৰহ্লাদ গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? আত্মসহায়ক গোটৰ বাবে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? বিজ্ঞানবিদসকলে শতাব্দী নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? ইয়াত চাই লোৱা। প্ৰসংগতি ৰাখি ব্যাখ্যা কৰা। কুসংস্কাৰ উদ্গতি পথৰ বাধা, এটা বাধা। হিপিটিত চামিতে কি দিয়া আছে চাই লোৱা। হিপিটিত দিয়া আছে চমুটকা লিখিব দিছে নৰসিংহ সত্যনাথ বৰা। তলত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কৈছে। সন্ধি ভাঙা, জীৱন্ত, স্বাধীন, উন্নতি, যথেষ্ট। বাক্য ৰচনা কৰিব দিছে। আত্মবিশ্বাস, লোকে, লোকাৰণ্য আৰু দিছে বিপৰীত শব্দ ধ্বংস, নিন্দা, কঠিন, পূৰ্ণিমা। ধ্বংস আকৌ ইয়াত দিছে এক শব্দত প্ৰকাশ কৰা। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, যিজনে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, যাক দেখা নাযায়। যদি এনচাৰ দিব লাগে কুৱেশ্যন কৰি দিবা, মই কুৱেশ্যনত চাই এনচাৰ লিখি দিম। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা। ধন্যবাদ।